নিশ্চয়কৈ এইটো এটা আমাৰ জ্বলন্ত দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাটোক আমি দীৰ্ঘদিনৰ পৰাই ৰেলৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰি আহিছোঁ। সমান্তৰালভাৱে আমাৰ অসম চৰকাৰৰ বিষয়ববীয়ালৈ আমি কথাখিনি জনাইছোঁ, ইতিমধ্যে অৱগত কৰা হৈছে আগতে। যিহেতু অসম অৰুণাচলৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চল এইটো, আৰু আমাৰ এই অঞ্চলৰ দুয়োপাৰে সৰ্বসাধাৰণ ৰাইজ বসবাস কৰে, আৰু কৃষি পথাৰ আমাৰ এই উত্তৰৰ অংশত, যিটো ৰেলৱেৰ উত্তৰৰ অংশত আমি যথেষ্ট নিৰ্ভৰশীল হওঁ। এক কথাত ক'বলৈ গ'লে চিমেণ্ট নদী আৰু চিমেণ্ট এই গোটেই পাহাৰখনৰ পৰাই আমাৰ চিমেণ্ট চাপৰি এই অঞ্চলটোৰ অৰ্থনীতিৰ ভেটি আজিলৈকে গঢ়ি উঠিছে। এক কথাত ক'বলৈ গ'লে প্ৰায় 30% অধিক অৰ্থনীতিৰ ভেটি আমাৰ চিমেণ্ট নদীখনৰ পৰা আমি পাই আহিছোঁ। আৰু তাৰোপৰি ইয়াতে এখন স্কুল আছে, যিখন স্কুল আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গৈ অধ্যয়ন কৰিব লগা হয়। এটা BOP সংস্থাপন কৰি থোৱা হৈছে 1994 চনতে। সেই BOPলৈ যাবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি অন্যান্য যোগাযোগৰ কাৰণে কোনো ব্যৱস্থা নাই। ধৰক যদি জটিল এটা সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাটো কোনো কাৰণে ফায়াৰ ব্ৰিগেডৰ পৰা আৰম্ভ কৰি কোনো ধৰণে আমি যোৱাৰ সম্ভাৱনা নাই। আৰু ইয়াতে পশুপালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। এইখিনি ক্ষেত্ৰতো লেভেল ক্ৰছিং নথকাৰ কাৰণে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলৈ হৈ আছোঁ। তাতকৈও এটা কথা আমাৰ সকলোৰে জ্ঞাত যে চিমেণ্ট নদীৰ এই দাঁতৰি কাষৰীয়া অঞ্চলটো আমাৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই অঞ্চললৈ প্ৰব্ৰজনকাৰী আমাৰ হেৰিসকল আহে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে, কিন্তু বিফল মনৰ ওচৰলৈ ঘূৰি যাব লগা হয়, যিহেতু লেভেল ক্ৰছিং বা এনেধৰণৰ তালৈ যাতায়াতৰ কোনো ব্যৱস্থা নাই। গতিকে আমি আশা কৰিছোঁ যে যিহে লেভেল ক্ৰছিংটো হয়, যিসমূহ ইতিমধ্যে আমি অৱগত কৰা সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবলৈ সুবিধা হ'ব। তাৰোপৰি ইয়াতে আমাৰ শিল বালি যথেষ্ট ইয়াতে আমাৰ প্ৰাকৃতিক সম্পদ আছে। এই সম্পদসমূহো আমাৰ চিমেণ্ট চাপৰি কাৰণে বা এই অঞ্চলৰ কাৰণে যথেষ্ট দৰকাৰী বা সকলো কাৰণে দৰকাৰী। গতিকে সেইসমূহ সাধন কৰাৰ ক্ষেত্ৰতো যান বাহন চলাচল কৰাৰ ক্ষেত্ৰতো আমাক এটা লেভেল ক্ৰছিঙৰ অতিকে প্ৰয়োজনীয়। এই কথাখিনি গুৰুত্বপূৰ্ণ আলোচনাত হয়, কোনখন সংগঠন বিশেষকৈ চিমেণ্ট চাপৰি স্থানীয় আটাই সংখ্যক ছাত্ৰ সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত আছে। ইয়াতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, সদৌ টাইম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, গোৰ্খা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমাৰ স্থানীয় গাঁওবুঢ়াদ্বয় আছে, আমাৰ স্থানীয় যুৱ বন্ধুসকল আছে, আমাৰ BJP কৰ্মী আছে, কংগ্ৰেছৰ যুৱ বন্ধুসকল আছে, এনেধৰণে প্ৰায় সংখ্যক আৰু যুৱ ব্যৱসায়ী বন্ধুসকল আছে। এনেধৰণে প্ৰায় আমাৰ 12-13টামান। আৰু বিশেষকৈ ভাল লগা বিষয়টো হৈছে এটা আত্মসহায়ক গোট, বাস্তৱ উদীয়মান যুৱকসকলে নিৰ্মাণ কৰে বাস্তৱ আত্মসহায়ক গোটৰ সন্মান বিষয়ববীয়াসকলেও যথেষ্ট ইয়াতে আমাৰ সহযোগিতা আগবঢ়াইছে। তেখেতৰ পদক্ষেপ আৰু আদৰণীয়। আপোনাৰ মেমৰেণ্ডাম কাৰ হাতেদি আপোনালোকে প্ৰেৰণ কৰিব? নিশ্চিতভাৱে আজি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই অৱগত কৰিছে। আমাৰ চক্ৰ বিষয়া মহোদয়ে আৰু ৰেল বিভাগৰ আমাৰ মালিগাঁৱৰ পৰা তেখেতলোকৰ কোনো ঊৰ্ধ্বতন বিষয়ববীয়া আহি আছে। তেখেতসকলৰ হাতত আমি নিজ হাতেৰে ৰাইজৰ সহযোগত মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিম। চাওক, আমাৰ চিমেণ্ট চাপৰি অঞ্চলত আমাৰ লেভেল ক্ৰছিং আমাৰ অতিকে প্ৰয়োজনীয়। যিহেতু আমি চিমেণ্ট চাপৰি বাসিন্দা আছে, আমি যিটো আমি ভুক্তভোগী আজি চাওক আমাৰ চিমেণ্ট চাপৰি ৰেলৰ লেভেল ক্ৰছিং নথকাৰ বাবে আজি কিমান দুৰ্ঘটনা হৈছে। আজি প্ৰত্যেক সময়ত আপোনাৰ এক্সিডেণ্ট হৈছে। তাৰপাছত যি হৈছে আমাৰ চিমেণ্ট চাপৰি যিখিনি বাসিন্দা, সেই বাসিন্দাখিনিয়ে অৰুণাচল নগ'লে কাম নহয়। যিহেতু অৰুণাচল বা শিল বালি যদি নানে আমাৰ ঘৰ বনাব নোৱাৰোঁ। ইয়াত আমাৰ তাৰপৰা খৰি খেৰ আনিবলগীয়া হয়। ওচৰতে পাহাৰখন আছে, তাৰপৰা কিছুমানে কাঠ কাটিও বেপাৰ চলি আছে। আৰু আমাৰ চিমেণ্ট চাপৰি যিখিনি বাসিন্দা আছে তেখেতলোকে প্ৰায়ভাগে কুঁৱাৰী চলাই আছে। তো কুঁৱাৰী নদী বা শিল বালি আনি তেখেতলোকে নিজৰ জীৱিকা চলাই আছে। লগতে আৰু আমাৰ চিমেণ্ট চাপৰি 30% মানুহে মানে তাত কৰ্ম কৰি পিনি জীয়াই আছে। গতিকে তেখেতলোকৰ প্ৰতিও কেতিয়াবা ভাবুকি অহা আমি দেখিছোঁ। গতিকে লেভেল ক্ৰছিংটো আমাৰ ইয়াত অতিকে প্ৰয়োজনীয় হয়। আৰু যিহেতু আজি গাঁও পঞ্চায়তৰ জৰিয়তে আজি এনেকুৱা এটা পদক্ষেপ লৈছে, তাৰ কাৰণে ভাল পাইছোঁ। ইয়াৰ আগতো আমাৰ মেমৰেণ্ডাম দিয়া আছিলে। গতিকে আজি ৰেলৱে কৰ্তৃপক্ষ আহিছে আৰু আমি আশা কৰিছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ ৰেল ক্ৰছিংটো ব্যৱস্থা কৰক। আজিৰ সমস্যা নহয়, বহু বছৰ ধৰি ইয়াত এইটো সমস্যা হৈছে যে লেভেল ক্ৰছিং নথকাৰ বাবে। ৰেল লাইনৰ ইপাৰে এখন আমাৰ গভ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাত লেভেল ক্ৰছিং নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক কিছু সময় পলমকৈ স্কুলত পাবলগীয়া হৈছে। ৰেল অহা যোৱাত হয়তো বহুবাৰ দুৰ্ঘটনা হৈছে। যোৱাকালি এটা দুৰ্ঘটনা হৈ গৈছে, ঠিক বহুবাৰ হৈছে। তেনেদৰে খুব ব্যৱসায়ৰ কাৰণে ধৰক বা খেতিৰ কাৰণে হওক, বিভিন্ন ধৰণৰ কাৰণত ডেইলি বহুত 2000-3000 মানুহ অহা যোৱা কৰি আছে। বহুবাৰ এনেকৈ আমি দেখা পাইছোঁ। বহুত কম সময়ৰ ভিতৰতে বহুকেইটা আমাৰ দুৰ্ঘটনা হৈ গৈছে। গতিকে আমাৰ এই লেভেল ক্ৰছিংটো হ'লে, চিমেণ্ট চাপৰিত যদি হয় লেভেল ক্ৰছিংটো হয়, বহুত মানুহৰ
সকাহ হ'ব, বহুত মানুহে সাহস পাব কাম কৰিবলৈ। গতিকে আমি টাইহোম ছাত্ৰ সন্থা চিমেণ্ট চাপৰি আঞ্চলিক সমিতিয়ে এটাই দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত অতি শীঘ্ৰে এই লেভেল ক্ৰছিংটো বনাই আমাক নিৰ্মাণ কৰি দিয়ক। ইয়াত আমাৰ চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ নেতৃত্বত চিমেণ্ট চাপৰি থকা বিভিন্ন দল সংগঠন ধৰক আছু, AJYCB, ছাত্ৰ মুক্তি, গোৰ্খা ছাত্ৰ সন্থা, ভোজপুৰি যুৱ মঞ্চকে ধৰি আদি বিভিন্ন দল সংগঠনে আজি আমি এই চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনত লেভেল ক্ৰছিঙৰ স্থাপন কৰিবৰ বাবে আমি দাবী জনাই আছোঁ।